নমস্কাৰ, বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। হিমন্ত বিশ্বৰ কোনো ঠিক নাই, আকৌ কংগ্ৰেছলৈ আহিব পাৰে তৰুণ গগৈ। সেই মুহূৰ্তত তৰুণ গগৈয়ে বনাইছে বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ কটাক্ষ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোণোৱাল জাতীয় শত্ৰু। হয়, এই তৰুণ গগৈয়ে মন্তব্য জনাইছে। এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয়, হিমন্ত এজন প্ৰফেচনেল ছিংগাৰ, হিমন্তৰ কোনো ঠিক নাই, আকৌ কংগ্ৰেছলৈ আহিব পাৰে। হয়, যদি ছিংগাৰৰ আখ্যা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক। আমি কোনোবা জানিছোঁ তৰুণ গগৈয়ে কয়, নাগৰিকত্ব সংশোধনী আইনে দেশৰ সংবিধান উলংঘন কৰিছে, ধৰ্ম নিৰপেক্ষতাত আঘাত সানিছে, সোণোৱাল জাতীয় শত্ৰু। আমি বিশেষভাৱে জনাইছোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী চৰকাৰ গঠনৰ পূৰ্বে বিদেশীকে দিম বুলি কোৱা বিজেপিয়ে এতিয়া ইউ টাৰ্ণ লৈ বিদেশীক আমন্ত্ৰণহে কৰিছে। হয়, এই ক্ষেত্ৰত বিশেষ খবৰ। সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক নহয়, এতিয়া জাতীয় শত্ৰু। কাৰো কথা নুশুনে সোণোৱালে। এক বিস্ফোৰক মন্তব্য জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এয়া ডিক্টেটৰশ্বিপ বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনোবা জনাইছোঁ সোণোৱাল জাতীয় শত্ৰু বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।